জনোৱা वेलकम टू माय यूट्यूब चैनल। तो आज फाइनली যাব আছো জগন্নাথ পূজাত যাম মানে কমাৰপুৰ আঠগাঁও হয়। তো তাত যাই আপোনাক দেখুৱাই আছো ঘৰৰ কাষৰে পূজা। তো চাৰিবা ভিডিঅ'টো কেনেকুৱা কি তো দেখুৱাম সকলোখিনি। আৰু ফেলে বাইকত যাম মানে বাইকত গ'লে আৱাজটো ভালকৈ শুনা নাপায়। তো সেইবাবে ভিডিঅ'টো আগতে আৰম্ভ কৰিছোঁ আৰু গৈ কিনে পূজাত পুৰা লগ পাই আছোঁ। তো চাৰি ঘৰৰ চশমা জুপি নিছোঁ ক্লাছটোৰ কাৰণে। চলো আৰু এতিয়া আমি আহি পাই গ'লোঁ আঠগাঁও জগন্নাথ পূজা। য়েছ আহি পাই গ'লোঁ। এতিয়া আপোনালোকক দেখুৱাব লাগে। তো আপোনালোকে চাই থাকক পূৰা দেখুৱাই আছোঁ। আৰু গাড়ীবোৰ চাগে আমি ইয়াতে পাৰ্কিং কৰিব লাগিব ব্ৰিজৰ ওপৰতে। চ' ফ্ৰেণ্ডছ পূজা আহি পাইছোঁ আৰু এইখন আছে ব্ৰিজ। তো ইয়াতে গাড়ীবোৰ পাৰ্কিং কৰিছে। তো আঠগাঁৱৰ পূজা এইফালে পূজা চলি আছে। তো তাত গৈ পুৰা দেখুৱাই আছোঁ। আৰু এই ব্ৰিজত পুৰা গাড়ী ফুল। আৰু এইটো পুঠি মাৰি নদী ইফালে যোনটো আছে মানে ইফালে তো পূজা দেখুৱাই আছোঁ এতিয়া। আৰু এতিয়া আমিও সোমাই আহিলোঁ পূজাত। আৰু এতিয়া আপোনালোকক দেখুৱাই আছোঁ। দেখুৱাই মানে আমি সেৱা কৰিব যাৰ আগতে আপোনালোকক দেখুৱাই দিছোঁ, চাই লওক। আৰু মণ্ডপটো ভাল লাগিছে, ডেক'ৰেশ্যনটো ধুনীয়া দিছে, ফুলটো বঢ়িয়া। এয়া আৰু জগন্নাথ পূজা আঠগাঁৱৰ। তো চাওক আপোনালোকে। আৰু এতিয়া আমি সেৱা কৰিব যাওঁ। আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। চ' ফ্ৰেণ্ডছ এতিয়া ভিতৰত যায় এটা সেৱা কৰি আহোঁ। এইফালে দেখিছে তো এতিয়া ভিতৰত যাম। মানুহ বহুতখিনি মানুহ হৈছে। আৰু অনুষ্ঠানটোৰ উদ্বোধন পূৰ্বক আমি আমন্ত্ৰণ জনোৱা সন্মানীয় বৰগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক শ্ৰীযুত মহোদয় তেখেতলোক আমাৰ মাজত উপস্থিত হৈছে। গতিকে এতিয়া আমি সেৱা কৰি আহিলোঁ। বাটিকা সন্মানীয় শ্ৰীযুত বনশ্ৰী কাকতি পৰিচালনা সমিতিৰ তৰফৰ পৰা সম্ভাষণ যাচিব বিচাৰিছোঁ। পৰিচালনা সমিতিৰ হৈ বাপৰে বা মানুহ হৈছে, বহুত মানুহ হৈছে, চাওক আপোনালোকে। আগততো পুৰা পুৰা জাম লাগি আছে মানুহ। মানুহ বহুত বেছি মানুহ হৈছে পূজাত। দেখিছে আপোনালোকে। আৰু যোনে যোনে অহা নাইতো আহি যাওক। আৰু পূজা চলি আছে। মিঠাই খাই লওক, মিঠাই খাই লওক। মিঠাই খাইছে, মিঠাই খাই লওক। আৰু এটা কথা আপোনালোকক মানে জগন্নাথ পূজাত মানে সকলো ধৰণৰ বস্তু ওলাই মানে মণি হেৰি কিবা এনেকুৱা কাপোৰ পায় আৰু মানে কাঁহী পাচি গোটাই পায় এই পূজাখনত। ব্লেংকেট চেংকেট যি লাগে বহুত ধৰণৰ বেপাৰী আহে আৰু বহুত বস্তু পায়। তো দেখিছে আপোনালোকে দোকানে দোকান, বহুত দোকান আছে। মণি আৰু মণি আৰু এইফালে চাওক দেখিছে কাপোৰ মানে পূজাত আহিলে কাপোৰ কিনি লৈ যাব পাৰিব আপোনালোকে। তো কাপোৰ কিনি লৈ যাব। এইফালে বাল্টিং চৰিয়া গোটাই আছে, যি লাগে তো সকলোবোৰ পাই যাব। এয়া হৈছে জগন্নাথ পূজা। য়েছ মানে সকলো ধৰণৰ বস্তু ওলাইছে। দেখিছে নাই কৰাচ কাঁহী বাতি চব আছে। কাপ প্লেট যি লাগে আপোনালোকক কাপোৰ কিনক। তো এয়া জগন্নাথ পূজা আছিল। তো আপোনালোকক দেখুৱাই দিলোঁ অলপমান ভিডিঅ'টো। তো এইবোৰ হোটেল তো চাই থাকক আপোনালোকে। মই লৈছোঁ আজিলৈ বাই বাই, বিদায়। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই।